নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ যাব ওলাইছোঁ মৰিগাঁৱত অৱস্থিত যাদু মায়ানগৰী মায়ঙলৈ। মায়ঙত থকা সংগ্ৰহালয়, তাত আদিম যুগৰ তন্ত্ৰ মন্ত্ৰৰ কিছুমান পুথি লগতে কিছুমান আপুৰুগীয়া সম্পদ তাত সংৰক্ষিত কৰি ৰখা হৈছে। গতিকে মই আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে পলম নকৰোঁ। পাইছোঁহি। গতিকে এই মিউজিয়ামত সংৰক্ষিত কৰি ৰখা সম্পূৰ্ণ আদিম যুগৰ কিছুমান বস্তু ইয়াতে সংৰক্ষিত কৰি ৰখা হৈছে। লগতে মায়ঙৰ যিটো মন্ত্ৰ পুথিবোৰো ইয়াতে মজুত আছে, সংৰক্ষিত কৰি ৰখা হৈছে। গতিকে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰম্ভণিতে মই আপোনালোকক দেখুৱাইছোঁ এটি আমাৰ খুব ধুনীয়া পুৰণা মহৰ শিং, মহৰ মাথাৰ সৈতে এটি শিং। আপোনালোকে চাই লওক এবাৰ। ইয়াতে গ্ৰাম্য জীৱনত আচলতে মানুহৰ আদিম যুগত কিদৰে বসবাস কৰিছিল সেইসমূহ ইয়াত খুব ধুনীয়াকৈ সজোৱা হৈছে। আটক ধুনীয়া। খুব সুন্দৰ শিলেৰে নিৰ্মিত, তাতে আছে এতিয়াও বুলি কথা এটা। এইখন দেখুৱাইছোঁ আগতে বলিকটা দা। ইয়াতে যেতিয়া বলি হৈছিলে এই দাৰে বলি ইয়াতে আপোনালোকে এবাৰ চালে বুজিব। এইখিনি হৈছে মায়ানগৰীৰ যাদুৰ পুথি। ইয়াতে খুব সুন্দৰকৈ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। আগতে আচলতে সকলোৱে গম পায় যে মায়ং বুলি ক'লে ভয় খাইছিলে। মায়ং বুলি ক'লে মানুহে ক'লে যাদু মহানগৰী। এতিয়া অৱশ্যে সেইবোৰ নাইকিয়া হৈ গৈছে। তথাপিতো বহুত মানুহে ভাবে মায়ং বুলি ক'লে এতিয়াও বহু মানুহে ভাবে যে নাই, বাপৰে বাপ, এতিয়াও যাব নোৱাৰি। কিন্তু কোনো অসুবিধা নাই, আচলতে এতিয়া খুব ধুনীয়া। ইয়াৰে চিত্ৰসমূহ মই আপোনালোকক দেখুৱাইছোঁ। ইয়াতে আপোনালোকে দেখিছে আগত পুৰণা যুগত যদি মানুহৰ বেমাৰ হয় কিদৰে বন ঔষধিৰে ৰোগবোৰ নিৰাময় কৰিছিল। ইয়াতে বাঘ কিদৰে চিকাৰ কৰিছিলে, খুব মন্ত্ৰ শক্তিৰে ইয়াতে বাঘ কিদৰে বন্দী কৰিছিলে মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। মন্ত্ৰ শক্তিৰ যথেষ্ট বল আছিলে। গতিকে তেওঁলোকে মন্ত্ৰ শক্তিৰেই বাঘ যিকোনো বস্তু অদৃশ্য কৰিব পাৰিছিলে, বন্দী কৰিব পাৰিছিলে। এইটো হৈছে আপোনালোকে চাই লওক এবাৰ সীতা জখলা।
মেজিছেট হয়। এই গছৰ লতি আচলতে খুব মেডিচিন হয়। মেডিচিন ইয়াত উঠিয়ে আমাৰ সীতা স্বৰ্গলৈ গমন কৰিছিলে। গতিকে মই আপোনালোকক দেখুৱাইছোঁ। এই লতিত ধৰি সীতা স্বৰ্গগামী হৈছিলে। তাৰ বাবে এই লতাডালক সীতা জখলা বুলি কোৱা হয় আৰু ইয়াতে খুব ধুনীয়াকৈ সংৰক্ষিত কৰি ৰখা হৈছে। ইয়াত ডলা দেখিছে আপোনালোকে। প্ৰত্যেক বছৰৰ বহাগ মাহৰ প্ৰথমতে এই ডলাসমূহ ইয়াৰ পৰা উলিয়াই গোটেই গাঁও ভকত বৈষ্ণৱে মিলি বিভিন্ন নাম কীৰ্তন অনুষ্ঠিত কৰে। মিউজিয়ামতে থাকে। হয়। গতিকে ইয়াৰে এই মিউজিয়ামৰ বিষয়ে আপুনি অকণমান কৈ দিলে আমিও ভাল পাম, লগতে ৰাইজেও ভাল পাব। হয়, নমস্কাৰ। মোৰ নাম কৰুণানাথ। হয়। এইখন গাঁওখনৰ নাম হ'ল ৰজামায়ং। হয়। লগতে পবিতৰা। হয়। আৰু লগতে মিউজিয়াম। হয়। যিহেতুকে আপোনালোকে মিউজিয়ামৰ বিষয়ে দুআষাৰ ক'ব কৈছে, হয়, মই বাৰু যিখিনি পাৰোঁ কম ভুল হ'লে মাফ কৰি দিবা। যিহেতুকে মিউজিয়াম বুলি ক'লে গ্ৰাম্য সংগ্ৰহালয় আৰু গৱেষণা কেন্দ্ৰ। আৰু এই মিউজিয়ামটোত আগৰ দিনৰ যিবিলাক সা সঁজুলি বা আগৰ দিনৰ তন্ত্ৰ মন্ত্ৰ পুথি বা আগৰ দিনৰ কইনা আনা দোলাকে ধৰি বিভিন্ন ধৰণৰ অস্ত্ৰ শস্ত্ৰকে ধৰি ৰজাই ভাত খোৱা থালৰ পৰা ধৰি বিভিন্ন ধৰণৰ সা সামগ্ৰী মিউজিয়ামটোত সংৰক্ষণ হৈ আছে। তাকে চাবৰ কাৰণে দূৰ দূৰণিৰ মানুহ আহে। যে এই যিবোৰ আগৰকলীয়া পুৰণা পুথি মন্ত্ৰপুথি বা তেওঁলোকে আমাৰ মায়ঙত যিবোৰে তান্ত্ৰিক কৰিছিলে বা যাদুবিদ্যা কৰিছিলে, তেওঁলোকৰো আমাৰ ইয়াতে মিউজিয়ামতে সুন্দৰভাৱে প্ৰতিছবি অঁকা হৈ আছে, মানে ফটো তোলা হৈ আছে। মানে যদি কাৰোবাৰ কিবা ঘৰুৱা অসুবিধা থাকে বা কাৰোবাৰ জণ্ডিছ হয়, কাৰোবাৰ পেটৰ বিষ হয়, কাৰোবাৰ ঘৰৰ মতাদিৰ অমিল হৈ থাকে, ঠিক তেনেকুৱা ধৰণৰ তান্ত্ৰিকবিলাক এতিয়াও চলি থাকে। যিহেতুকে যাদুৰ দেশ মায়ং আৰু আপোনালোকে সকলোৱে জানে যাদুকৰ দেশ মায়ং হ'লে গতিকে সা সঁজুলি আমাৰ মন্ত্ৰপুথিকে ধৰি সকলো বা আমাৰ যিবোৰ মন্ত্ৰ কৰিছিলে পুৰণাকলীয়া মানুহ বা এতিয়াও আছে বিভিন্ন ধৰণৰ, যদি কাৰোবাৰ জণ্ডিছ হয় আমি এতিয়াও যাই দিয়াৰ ব্যৱস্থা কৰি আছোঁ। বা কাৰোবাৰ যদি আমাৰ সদ্যহতে পেটৰ বিষ ধৰে বা নাড়ী লোৱা বুলি কওঁ, আমি হাততে ধৰি আমি যাই দিলে ভাল হয়। ঠিক তেনেকুৱা ধৰণৰ। ধন্যবাদ থাকিল আপোনালৈ। নমস্কাৰ। এই ভিডিঅ'কেইটালৈ সদায় আশাবাদী। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব, শ্বেয়াৰ, কমেণ্ট, লাইক কৰিব নাপাহৰিব। ধন্যবাদ।